হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আজি আমি চাবলৈ গৈ আছোঁ ৰাস। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। পাৰ্কিং কম ইয়াত পইচা দি কিনে পাৰ্কিং কম তাত পইচা দি কিনে বাইক চাইক চাবি লগাই অন কৰি লৈছোঁ। গতিকে বলক ভিডিঅ'টো আগবঢ়াই নিওঁ। কথাটো হ'ল যে এইটো আমি পুৰা গাঁৱৰ মাজে মাজে গৈ আছোঁ। সেইকাৰণে মাজে মাজে নদীও পাৰ কৰিবলগীয়া হৈছে। ৰাস্তা বেয়া, পুৰা ৰাস্তা বেয়া এতিয়া নদী তেনআলি গোটেইবোৰ পাৰ কৰি আহিলোঁ। বলক যাত্ৰাটো আকৌ এবাৰ আৰম্ভ কৰোঁ। বৰ্তমান আমি আহি পালোহি ৰাস পূজা। ৰ'ব পূজাত সোমোৱাৰ আগতে বাইকখন পাৰ্কিং কৰি লওঁ। আৰে ৰিস্কৰ কথা আছেতো। বাইচাঞ্চ যে বাইক চাইক চুৰ হৈ যায়, কোনে ৰিস্ক ল'ব? চাওক না, বাইকে বাইক চবফালে বাইকে বাইক। এতিয়া বাইকখন 50 টকা দি পাৰ্কিং কৰি ল'লোঁ। বলক এবাৰ ভিতৰলৈ সোমাই যাওঁ। ভিতৰলৈ সোমাই আহিয়ে দেখি পালোঁ এটা সৰু ৱাটাৰফল। চাওক পানীবোৰ কেনে উৰি আছে। নমস্কাৰ বন্ধুসকল, এই হৈছে উজনি অসমৰ ৰাস পূজা। এই চিলাপথাৰ আৰু চিমেণ্ট চাপৰিৰ মাজৰবাৰী ৰাস পূজা। মাজৰবাৰীত এতিয়া আমি ৰাস চাবলৈ আহিছোঁ। গতিকে আমি যিমান পাৰোঁ ইমান দেখাব চেষ্টা কৰিছোঁ আৰু যিমান পাৰোঁ দেখাই যাম। গতিকে বলক ভিডিঅ' আৰম্ভ কৰোঁ। এইফালে কিবা মানুহবোৰ মাটি তললৈ সোমাই গৈ আছে। বলকচোন আমিও সোমাই যাওঁ। কি জানো ক'ত গৈ আছে মাটি তললৈ। ইয়াৰ কালী মা মূৰ্তি এটাহে আছে। একো নাই, দৰ্শন কৰি যাওঁ। মূৰ্তিবোৰ আৰু আছে চাই যাওক। আমি তেওঁ নৃত্যৰ পিছতেই আমাৰ কাৰ্যসূচী আৰম্ভ কৰিম। একেবাৰে এইটো মূৰৰ পৰা সিটো মূৰলৈকে চব মূৰ্তি। কৃষ্ণলীলা। এইবোৰ মূৰ্তিখিনি ইয়াত কিবা ডান্স চলি আছে। ডান্স চাব পাৰে আপোনালোকে। ডান্স চলি আছে একেবাৰে। আমি আৰু আগবাঢ়ি যাম। হোটেলখিনি আছে, দোকানখিনি আছে, কিবা খাব লাগিব। আমি আগত গৈ থাকোঁ। এইখনত এবাৰ উঠিব মন গৈছে, কিন্তু নুঠো, কাৰণ ভয় লাগে যে, বহুত ভয় লাগে। যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰি দিব প্লিজ। পাৰিলে এতিয়াই কৰি দিয়ক। আজা বুলি পূৰা মাতি আছে, কিন্তু মই নেযাওঁ। যিমান মাতিলেও নেযাওঁ মই, ভয় লাগে যে।
ব্ৰেক মাৰক। এয়া মোৰ লগৰটোৱে কিবা ফুল কিনে বোলে। কি জানো কি ফুল কিনিব। বাহ, গোলাপ ফুল কিনিছে ই। ক'ৰবাত গাৰ্লফ্ৰেণ্ড দিব চাগে। দে তহঁতৰ দিন আৰু আমাৰনো ক'ত দিন আহিব। গোটেইখিনি ঘূৰি আহিলোঁ। এতিয়া অকণমান খাব লৈছোঁ আৰু এতিয়া কিবা কিবি কি পাওঁ। পেটটো অকণমান পেট পূজা কৰি লওঁ। তো খাই লওঁ আমি অলপ। পৰঠা খাই লৈছোঁ আৰু এতিয়া পৰঠা খাই মেলি ঘৰ যাম আৰু এতিয়া আৰু বেছি দেৰি কৰি নাথাকোঁ আৰু। খোৱা বোৱা কৰি পাণ এখনেই সোমাই দিওঁ আৰু মুখত। ঘৰলৈ যাব ওলাইছোঁ। এতিয়া পাণ চান খাই ল'লোঁ। এতিয়া খোৱা বোৱা হৈ গ'ল। এবাৰ ঘৰ যাব লাগে। ঘৰ যাব ওলাইছোঁ এতিয়া আমি। তই চাই থকা ভিডিঅ'টো অকণমান ভিডিঅ'টো শেষলৈকে চাই থকা ওচৰতে। ৰ'ব। মই ইয়াতে কথা এটা ক'ব বিচাৰিছোঁ। আপোনালোকে যদি ক'ৰবাত যদি পূজা চূজা চাবলৈ যায়, তেনেহ'লে হোটেলত খোৱাৰ আগত পানীবোৰ এবাৰ চেক কৰি ল'ব ভালকৈ। আমি যোনটো হোটেলত খাবলৈ সোমাইছিলোঁ, তাৰ পানীখিনি বহুত বেয়া। সেইকাৰণে আমি পানী কিনি খালোঁ। এতিয়া খাই বৈ আমি ঘৰলৈ গৈ আছোঁ। এতিয়া চাই ভাল লাগিলে বহুত। যিমান পাৰিলোঁ দেখাব চেষ্টা কৰিলোঁ। ভাল লাগিলে কমেণ্ট কৰিব আৰু বেয়া লাগিলেও কমেণ্ট কৰিব বেয়া লাগিছে বুলি। তো বাই।